ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গোৰাইমাৰী বজাৰত আজি দিন দুপৰত দুটা হল্লত বা এটা বাইকৰ গাড়ীৰ পৰা কেনেকুৱা চুৰ কৰি আছে সেই ফুটেজটো মই দেখাৰ কাৰণে চেষ্টা কৰিম। কেমেৰাত বন্দী হৈছে, CC কেমেৰাত বন্দী হৈছে, সেই ফুটেজটো মই পোনপটীয়া দেখাৰ কাৰণে চেষ্টা কৰিম। আজি এই গোৰাইমাৰী তথা ৰাইজসকলক মই এটা কথা অনুৰোধ কৰিম, আপোনালোকে এনেকৈ যি পৰিস্থিতিত গাড়ীত আপোনালোকে মোনা বা যিকোনো বস্তু থ'ব, আপোনালোকে এনেকুৱা চোৰৰ হাত হ'ব, আপোনালোকে সাৱধান হওক তথা ৰাইজ আপোনালোকে সাৱধান হওক।